তিনি কলাক্ষেত্রর তৌরাঙের সমস্ত পৃথিবীর মানব কল্যাণে গীতাপাঠ করানির আয়োজন আন করিছে। আজিকার এই পূর্ণ তিথিতে মোর পরম পূজ্য গুরুদেব মহাযোগী অঙ্কুর বাবার চরণে শতকোটি সমাবার হাবির চরণে প্রণাম কাত করিয়া গীতাপাঠ করানির ঘটনা করিছো। এবার আমি শ্রী গীতার প্রথম অধ্যায় অর্জুন বিষাদ যুগ এর শ্লোক 1 থেকে 15 পর্যন্ত পাঠ করব। হাবিয়ে মোরে আশীর্বাদ করে দিও। 12 ভুল ত্রুটি হইলে ক্ষমা দৃষ্টিতে চাদিবা। ওম অখণ্ড মণ্ডলাকারং ব্যক্তো येन চরাচরং তৎপদং দর্শিতং येन তস্मै শ্রী গুরুবে নমঃ। ওম অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन তস্मै শ্রী গুরুবে নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বরা গুরুরেব পরম ব্রহ্মা তস্मै শ্রী গুরুবে নমঃ। বাঞ্ছাকল্পতরুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপিকাকান্ত রাধাকান্ত নমস্তুতে। তপ্ত কাঞ্চন গৌরাঙ্গী রাধে বৃন্দাবনেশ্বরী বিশ্বভানুসুতে দেবী প্রণমামি হরিপ্রিয়ে। নারায়ণং নমস্কৃত্যং নরং চৈব নরোত্তমং দেবীং সরস্বতীঃ ব্যাসাং তদুজয়মুদীরয়ে। জয় শ্রী কৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শ্রীবাসাদি গৌর ভক্তবৃন্দ। হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। ওম নমো বাসুদেবায় ওম নমো বাসুদেবায় ওম নমো বাসুদেবায়। শ্রীমদ্ভগবদ্ গীতা প্রথম অধ্যায় অর্জুন বিষাদয়োগ ধৃতরাষ্ট্রোবাচ ধর্মক্ষেত্রে কুরুক্ষেত্রে সমাপ্তেতা যৎসবः মম কাঃ পাণ্ডবশ্চৈব কিমো কুর্বত সঞ্জয়। সঞ্জয়োবাচ দৃष्ट्वा तु पाण्डवानीकं व्यारं दुर्योधनस्तथा आचार्यमुपसंगम्य राजा प्रश्नमब्रवीत्। पश्चातां पाण्डवपुत्राणामाचार्यमहतीं च मुं व्यारान्दबुधपुत्रेण तव शिष्येण धीमताम्। अत्र शूरा महेश्वा साहेबीमर्जुन समायुधे योद्धान विराटश्च द्रुपदश्च महारथा धृष्टकेतुश्च काशीराजश्च वीरवान् पुरुजी कुञ्जध्वजश्च शैवश्च नरपुङ्गवः योधामनुश्च विक्रान्त उत्तमजाश्च वीरवान् सुभद्रद्रौपद्याश्च सर्व एव महारथाः। अस्माकं तु विशिष्टा एतान्निबुद्धद्विजतमः नायकाः मम सन्न्यासं संगार्थं त्राम्बवमि ते। भवान् भीष्मश्च कर्णश्च कृपश्च समृत्युञ्जय अश्वत्थामा विकर्णश्च सम्यग्जयद्रथः। अन्ये च बहवो श्रमधर्ते त्यक्तजीविताः नानाशस्त्रापहरणाः सर्वयुद्धविशारदाः। अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। अयनेषु च सर्वेषु युधामागववस्थिता भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि। तस्य सञ्जयं ईशं कुरुविद्ध पितामहः सिंहनादं विनाथश्च शङ्खं दद्मः प्रतापवान्।
सुतशङ्खश्च देयश्च प्रणमानखो गौमुखः स बाहन्त स शुद्धस्तु मूलभवत् ततसे योक्ते महदिशदन्ते स्थित माधवः पाण्डवश्चैव दिव्यशङ्खो प्रदुत्पातु पञ्चजनं ऋषिकेशं देवदत्तं धनञ्जय पर्णं दत्तं महाशङ्खं विमकुर्मा विकर्दरम् गङ्गता च सावित्रीस्ता सत्ता पतिव्रता ब्रह्मगौरी ब्रह्मविद्याति संज्ञा मुक्तिगेहिनी अद्यमात्राष्टानन्दा भोगिभान्तिनाशिनी वेदत्रयी प्रानन्दा तथ्यार्थज्ञानमञ्जरी या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमो नमः জগতে সবাই সুখে থাকুক, নিরাময় থাকুক, একে অপরকে নিজের আত্মার সদৃশ দেখুক, কেউ যেন দুঃখ ভোগ না করে। ওম শান্তি শান্তি শান্তি। বিশ্বর ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ।